ধুবুৰীৰ AM কৰোডৰ শংকৰ আজান আদৰ্শ জাতীয় বিদ্যালয়ৰ ছাত্ৰী নুৰছামা খাতুন সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নুৰছামাই আটাইকেইটা বিষয়ত লেটাৰ মাৰ্কসহ ডিষ্টিংশ্যন নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। ধুবুৰী AM কৰোডৰ বাসিন্দা শ্বহীদ হুছেইনৰ কন্যা নুৰছামা খাতুন ছাত্ৰীগৰাকীৰ পিতৃয়ে ধুবুৰী দিয়াচলাই কাৰখানাত কাম কৰিছিল, কিন্তু জুই চলা কাৰখানাখন বন্ধ হৈ পৰাত পৰিয়ালটোৰ দুখ দুৰ্গতি কোলাই পাচিয়ে নধৰা হৈছে। দৰিদ্ৰ পৰিয়ালটোৰ প্ৰতি সহানুভূতি দেখুৱাই ব্যক্তিগত বিদ্যালয়খনৰ কৰ্তৃপক্ষই ছাত্ৰীগৰাকীক বিনামূলীয়াকৈ পঢ়া শুনা কৰাৰ সুবিধা প্ৰদান কৰি আহিছিল। ছাত্ৰী নুৰছামাই বেংকাৰ হোৱাৰ আশা পুহি ৰাখিছে। এই সাফল্যৰ খবৰ পাই আজি ধুবুৰী জিলাৰ কেইবাজনো সাংবাদিক উপস্থিত হয় ছাত্ৰীগৰাকীৰ ঘৰত। সাংবাদিকৰ দলটোৱে শৰাই, জাপি আৰু ফুলাম গামোচাৰে ছাত্ৰীগৰাকীক সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। সাংবাদিকৰ দলটোত আজি উপস্থিত থাকে ধুবুৰীৰ আছাম টক্সৰ সাংবাদিক মুস্তাফিজুৰ ৰহমান, দৈনিক অগ্ৰদূত কাকতৰ জ্যেষ্ঠ সাংবাদিক আবুল হুছেইন আৰু ETV ভাৰত ধুবুৰীৰ সংবাদদাতা চাহানুৰ ইছলাম। আনহাতে ছাত্ৰী নুৰছামাৰ পিতৃয়ে চৰকাৰ আৰু আজবল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা কন্যা নুৰছামাৰ পঢ়া শুনাৰ বাবে সহায় সহযোগিতা বিচাৰে। কিমান পাৰ্চেণ্টেজ আহিল? 92%। মাৰ্ক কিমান আছিলে? 550। কোনখন স্কুলত কৰিছিলা? শংকৰ আজান আদৰ্শ আশা কৰা মতে ফলাফল তেনেকুৱা হৈছে নেকি, না আৰু বেছি হ'ব? আৰু ভাল হ'ব লাগিছিল। মানে এতিয়া মানে কি বিভাগত কৰিবা? আৰ্টছত না ছাইন্সত? কি সিদ্ধান্ত? ভৱিষ্যতে কি হোৱাৰ আশা আছে? বেংকাৰ। আৰু এই যি সাফল্য তাৰ আঁৰত কাৰ মানে সহযোগ আছে বা কাৰ কৃতিত্ব আছে? স্কুলৰ ছাৰ বাইদেউবিলাকতো আছেই, আৰু মাক দেউতা আৰু মোৰ ভনী, তাই বহুত হেল্প কৰিছে মোক। আপোনাৰ ছোৱালীৰ যিটো সাফল্যতা, ভাল ৰিজাল্ট কৰিছে, এতিয়া তাই যিহেতু ছায়েন্সত পঢ়াৰ এটা মন কৰিছে, আপুনি কিমান দূৰ সুখী আৰু সমৰ্থন কিমান আছে? তো আছোঁ, মানে সমৰ্থন ইমান নাই। কিবা এটা গভৰ্ণমেণ্টৰ পৰা যদি এটা হেল্প কৰে ছোৱালীটোক পঢ়াব পাৰিম। মোৰ আছে, অলপ টান হৈ যায়, আমাৰ দৰমহা অলপ কম, ফেক্টৰীটো বন্ধ হৈ আছে, তাতে কাম কৰি মেছ ফেক্টৰী চাকৰি দৰমহা পাই জানো? পাওঁ। এতিয়া দৰমহা পাওঁ, কোনো সামান্য দৰমহা দিয়ে, সেইটো মানে চলে। এতিয়াতো বয়স নাই, বেলেগ চাকৰি কৰিম বেলেগ ঠাইত, নাই আমাৰ। মানে মই আশা কৰিছিলোঁ আৰু পাৰ্চেণ্টেজ ভাল হ'ব লাগিছিল, তাতো যি হৈছে মই খুচি হৈছোঁ। গতিকে মোৰ ছোৱালীটোক মই কেতিয়াবা এটা লাইনত বা ডাক্তৰী বা বেংকিং কৰাৰ কাৰণে মোৰ আশা আছে, আৰু গভৰ্ণমেণ্টৰ পৰা যদি অলপ কিছু সাহাৰ্য কৰে তেনেহ'লে মই আৰু আশাবাদী হওঁ। মোৰ নাম আবু বকৰ ছিদ্দিক, প্ৰিন্সিপাল শংকৰ আজান আদৰ্শ বিদ্যালয়। এইবুলি ফলাফল কেনেকুৱা ধৰণৰ? এইবুলি আমাৰ ফলাফল বেয়াও পাব নোৱাৰি, চাৰিওফালৰ যেনেকুৱা অৱস্থা সেই হিচাপে আমাৰ ফলাফল বেয়াই নহয়, ভালেই হৈছে। কিমান কৰিছিল? মুঠ কিমানজন পৰীক্ষা? 70 দিছিলে পৰীক্ষা, আৰু তাৰ ভিতৰত 7টা ফাৰ্ষ্ট ডিভিশ্যন পাইছিলে, এটা ডিষ্টিংশ্যন আৰু 2টা ষ্টাফ। হাইয়েষ্ট পাইছে 92%। কি নাম 92% পাইছে যে? এইটো নুৰছামা। আপোনাৰ এই যে পৰীক্ষাৰ আগত কা বিৰোধী আন্দোলন হওক বা আপোনাৰ মহামাৰী কৰোণা বিৰোধী সংক্ৰমণ কৰি লকডাউন এইবিলাকত মানে আপোনালোকৰ অসুবিধা হৈছে নেকি, বা শিক্ষাৰ্থীয়ে পঢ়া শুনা কৰাত তেনেধৰণৰ অসুবিধা পাইছে? এইটোতো লকডাউনটো পিছত হ'ল, পৰীক্ষাটো আগতে হৈ গৈছে, সেই পেচেণ্ট মানে অসুবিধা হোৱা নাই। এতিয়াহে আমাৰ এই ছেশ্যনতহে একাডেমিক ছেশ্যনত মানে ভালেই অসুবিধা হৈ আছে, সিহঁতৰ পঢ়া শুনা বন্ধ হৈ আছে। মানে আশা কৰা মতে ফলাফল হৈছে নেকি? না, আশানুৰূপ হোৱা নাই। আমি বহুত আশা কৰিছিলোঁ যে কমেও আমাৰ 35 বা 30 ফাৰ্ষ্ট ডিভিশ্যন পাব, কাৰণ আগতো পাইছিলে। 41 ষ্টুডেণ্ট পৰীক্ষা দি 22 ফাৰ্ষ্ট ডিভিশ্যন পাইছিলে, 23 ফাৰ্ষ্ট ডিভিশ্যন যে 50 APR হৈ 23, তাৰ ভিতৰতে ষ্টাৰ আছিল 4টা, ডিষ্টিংশ্যন এটা। এইটো পাৰফৰ্মেঞ্চ এতিয়া হ'ল কি, মই ভাবোঁ যে চাইক'লজিকেলি এফেক্টেড হৈছে পৰীক্ষা হলত ষ্টুডেণ্ট, চাইক'লজিকেলি প্ৰেছাৰ পৰিছে, কাৰণে সিহঁতকতো নতুন ৰিম'ট এৰিয়াৰ পৰা যোৱা মেক্সিমাম ষ্টুডেণ্ট CCTV লগাইছে, তাতো হয়তো ভয় পাইছে। পৰীক্ষা চলি আছে, অফিচাৰ
অমুক তমুক গৈ আছে ছুপাৰভাইজাৰ অমুক তমুক এইটো কিছু হ'লেও মানে তেওঁলোকক চাইক'লজিকেলি এফেক্ট কৰিছে। কিমান পাৰ্চেণ্টেজ আমাৰ আছে 44% আছে।